Hey guys, welcome to my YouTube channel. Sekus Blogger আপোনাক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আহিছে আপোনাক এটা ইলেক্ট্ৰিক বাইক দেখাবলৈ যোনটো আমি অসমীয়াত কয় বেটাৰী চাইকেল। এটা আপোনাক দেখা পাইছে মোৰ বেক সাইডে আছে ইলেক্ট্ৰিক বাইকটো বেটাৰী চাইকেলটো আপোনাক সম্পূৰ্ণ ভিডিও দেখাবলৈ চেষ্টা কৰিম। ভিডিওটো স্কিপ নকৰিব আপোনাক শেষলৈকে চাই থাকিব। তেন্তে আজি ভিডিওটো আমি দেৰি নকৰি পেলাই আৰম্ভ কৰোঁ। Guys, আপোনালোকক দেখা পাইছিলে যে মই আপোনালোকক দেখাবলৈ আগৰ ভিডিওটো দেখাবলৈ চেষ্টা কৰিছিলোঁ যে এইটো হিৰো ইলেক্ট্ৰিক বাইকটো আপোনালোকক আৰু বাইকৰ মেইন আপোনালোকৰ ইলেক্ট্ৰিক যিহেতু বেটাৰী হ'ব আপোনাৰ বেটাৰীটো আপোনালোকৰ থাকে আপোনালোকৰ ইয়াত আপোনালোকে দেখা পাইছে এইটোতে ভিতৰত বেটাৰী আছে আপোনালোকৰ আৰু বেটাৰীটো আপোনালোকৰ এইটোত এটা প্লাগত চাৰ্জ দিব পাৰি আৰু এটা এইটো প্লাগত চাৰ্জ দিব পাৰি আৰু বেটাৰীটো আপোনালোকৰ যদি ফুল বেটাৰীটো আপোনালোকে চলে তেনেহ'লে আমি এক্সপিৰিয়েঞ্চ কৰি আছোঁ মানে মোৰ এক্সপিৰিয়েঞ্চৰ মতে প্ৰায় 25 বা 30 কিলোমিটাৰ পৰ্যন্ত আপোনালোকৰ মানে ৰানিং কৰিব নন ষ্টপ যদি পেট্ৰল নামাৰে আৰু যদি পেট্ৰল মাৰে তেনেহ'লে আপোনালোকৰ বহুত দূৰলৈ মানে চলাব পাৰিব আপোনালোকে আৰু আপোনালোকৰ এইটো বেটাৰী আপোনালোকৰ মিটাৰো দেখাবলৈ চেষ্টা কৰিম বেটাৰী যোনটো চাৰ্জ হয় মিটাৰটো এইটো আপোনালোকে দেখা পাইছে এইটো অন অফৰ চুইচ যি আছে আৰু অন কৰিলে আপোনালোকৰ এইটো ল' পৰা হাই হয় বেটাৰী যদি এতিয়া মোৰ দুঘাত আছে মানে আপোনালোকৰ হাই কোৱালিটিৰ চাৰ্জ নাই হোৱা মানে এতিয়ালৈকে বেটাৰী ফুল হৈ থকা নাই আৰু ইয়াত মোড দিয়া আছে যদি ল' মোডত যায় তেনেহ'লে পিকআপটো আপোনাৰ বেটাৰী কমাই দিব আৰু যদি মিডিয়ামত যায় তেনেহ'লে মিডিয়াম কোৱালিটিতে যাব আৰু যদি আপুনি হাই দিয়ে তেনেহ'লে আপোনালোকৰ হাই পৰা স্পীডত মানে অলপ বহুত স্পীডত মানে চলিবলৈ হেৰি কৰে বহুত স্পীড চলে এইটো 6 কিলোমিটাৰ পাৰ আৱাৰ দেখা আছে যদি আপোনালোকৰ বা হাই মোডত থাকে তেনেহ'লে 6 কিলোমিটাৰ পাৰ আৱাৰ মানে চলে আপোনালোকে দেখা পাইছে এইটো হাফ পেট্ৰল যেতিয়া আপোনালোকে বেটাৰী যদি হাফ পেট্ৰল মাৰে তেনেহ'লে আৰু এটা হাফ পেট্ৰলৰ মানে সমান আপোনালোকৰ জোৰ দিব বেটাৰীয়ে আৰু আপোনালোকে বেটাৰী মানে আপোনালোকৰ সেন্সাৰ এইটো সেন্সাৰ দেখা পাইছে আপোনালোকে এই সেন্সাৰত মানে আপোনালোকৰ বেটাৰীৰ পৰা পিকআপ যেতিয়া এইটো এক্সেলেটাৰ যেতিয়া দবাব আপোনালোকে এইটো এক্সেলেটাৰ চিষ্টেম আছে এইটো আপোনাৰ অন অফৰ চুইচ আছে এইটো অন কৰিলে আপোনালোকৰ এইটো এক্সেলেটাৰ দিলে আপোনালোকৰ চলিব আপোনালোকৰ প্ৰেক্টিকেল মই কৰি দেখাম যদি আপোনালোকে বিশ্বাস নকৰিব পাৰে আপোনালোকৰ এইটো কৈ ইলেক্ট্ৰিক বাইক বুলি এইটো আপোনালোকৰ এইটো চাওক মই আপোনাক অন কৰি দেখাই আছোঁ এইটো দেখিলে মই এতিয়া অন কৰিলোঁ এইটো অন কৰিলোঁ আৰু এইটো হৈছে অন অফৰ চুইচ আৰু যদি এইটো মানে এক্সেলেটাৰ হয় আৰু যদি কয় আপোনালোকে চেল্ফ টাইপৰ বুলি ক'ব পাৰে বাইকৰ এইটো আপোনালোকক অন কৰিম এইটো আপোনালোকক অন কৰা মই দেখালোঁ আৰু এইটো আপোনালোকৰ এইটো মটৰটো হয় এইটো আপোনালোকৰ যোনটো এক্সেলেটাৰ আছে এইটো মটৰটো হয় এই মটৰে চেন্সাৰৰ পৰা মটৰৰ পঠাই আৰু মটৰে চেইনটো গৈ আপোনালোকৰ এইটো দেখাওক মই আপোনালোকক দেখা দি আছোঁ আপোনালোকে চাব দেখিছে আপোনালোকে কেনেকৈ ঘূৰি আছে পূৰা মটৰ দি পেলাই আপোনালোকৰ এইটো এক্সেলেটাৰটো দেখাব এইটো দেখিছে এক্সেলেটাৰটো ঘূৰাব পাৰি আৰু যদি মই আপোনালোকে হাফ পেট্ৰল মাৰি পেলাই দেখাওঁ তেনেহ'লে আপোনালোকে দেখিব পাৰে এইটো মই পেট্ৰল ৰখাই দিলোঁ এইটো চাওক মই যদি আপোনালোকে হাফ পেট্ৰল মাৰিম আধা পেট্ৰলৰ ঘূৰিয়ে থাকিব আধা পেট্ৰলৰ দ্বাৰা আপোনালোকৰ চাইকেলখনৰ লগত ছিটটো আপোনালোকৰ বহুত কমফৰ্টেবল দিছে আৰু এটা মই এক্সট্ৰাকৈ এইটো লাইট লগোৱা হৈছিল ৰাতি যিহেতু চলালে লাইট জ্বলাব মই লাইটটো জ্বলাই দেখাওঁ ইয়াত 3টা ফিচাৰ আছে আপোনালোকে দেখিছে এইটো এটা হাই কোৱালিটি যায় এইটো এটা ল' এইটো ডিপাৰ মাৰিব এইটো ডিপাৰ এইটো অফ আৰু আজি চাইকেলটো ইমানেই আছিলে আৰু মই এতিয়া এবাৰ চলাই পেলাই দেখাওঁ এপাক এইখিনিতেই এই দেখিছে মই পেট্ৰল মাৰা নাই কিন্তু ডাইৰেক্ট চলিব চাব দেখা পাইছে আপোনালোকে বহুত মানে আপোনালোকৰ মই ৰাস্তাটো যেনে চব দেখাব চেষ্টা কৰিম এইটো আপোনালোকৰ বেটাৰী চলালোঁ
ভিডিঅ' চাই ভাল পালে তেনে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব ভিডিঅ' চেনেলটো আৰু সকলোৱে শ্বেয়াৰ কৰিব চেষ্টা কৰিব আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ লগত আনিবলৈ চেষ্টা কৰিম। আপোনালোকে দেখা পাইছে বেক চাইডে বহুত ধুনীয়া এটা ছানছেট হৈ আছে, যিহেতু আপোনালোকে চাগে মানে কেমেৰাত নাহিব পাৰে, বহুত মানে দূৰত হয় আৰু আপোনালোকে আহিব পাৰে। আপোনালোকে একে ইটাভাটাৰ ওচৰত আছে, একে ইটাভাটা আছে সন্মুখত আপোনালোকে দেখা পাইছে। একে ইটাভাটাৰ ওচৰত আহিব পাৰে আৰু আপোনালোকৰ বেবেজীয়া ৰোডৰ ফালে আহিব পাৰে, বেবেজীয়া ৰোডৰ ফালে হয়।